ইণ্ডিয়ান ওমেন যেটো ফুটবল লীগ 2 এইটো আজি 23rd আজি মাৰ্চ 31st মাৰ্চলৈকে চলিব। ছটা টিমে ইয়াতে ভাগ লৈছে। ইতিমধ্যে গোৱা আৰু কেলকাতাতো ইণ্ডিয়ান এইটো ওমেন লীগৰ যিটো 2 আছে এইটো চলি আছে সাইমেন্টেনিয়াছলি। এই তিনিটা যিটো ভেনু আছে ইয়াত তিনিটা জায়গাত হৈ আছে সাইমেন্টেনিয়াছ আজিৰ পৰা। ইয়াৰ পৰা প্ৰত্যেকটো গ্ৰুপৰ পৰা দুটাকে কোৱালিফাই হ'ব ফাইনেল লীগৰ কাৰণে আৰু দুটা বেষ্ট লুজাৰ টিম যাব। গতিকে আমাৰ প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টৰ পৰা যি চাই যিটো ফুটবল ক্লাব আছে ইণ্ডিয়ান ওমেন লীগ 2ৰ কাৰণে কোৱালিফাইড হৈছে। এইটো এটা খুব ভাল খবৰ। আপোনালোকে জানে যে চাইড যিটো ফুটবল টিমটো আছে ওমেন টিমটো এইটো বেছি দিন হোৱা নাই, প্ৰায় 2010ৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে আপোনালোকে ৰাফলি ক'ব পাৰে যে 10-12 বছৰ ধৰি ইয়াত মানে এডপশ্যনত আছে এইটো টিমটো। আৰু ফাইনেলি এইটোৱে ভাল লাগিছে যে মানে নৰ্থ ইষ্টৰ পৰা এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা লীগ 2ৰ কাৰণে যিটো কোৱালিফাই হ'ল সেইটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া যিটো ফুটবল ক্লাব সেইটোৱে হৈছে ওমেন, বিশেষকৈ তাকো মানে কোকৰাঝাৰ। জানেই যে কোকৰাঝাৰত এইটো ছোৱালী টিমটো এডপশ্যন কৰা আজি প্ৰায় 10-15 বছৰ আগৰ পৰা কৰা গৈছিলে। কোকৰাঝাৰত তেনেকুৱা ওমেন টিম নাছিলে, কিন্তু এইটোৱে ভাল লাগিল যে লীগ 2ৰ কাৰণে এইটো কোৱালিফাই হৈছে। আৰু মই ভাবোঁ যে ফাইনেল লীগতো তেওঁলোকে আমাৰ 6টা টিমৰ ভিতৰত আমাৰ কোকৰাঝাৰৰ যিটো টিম আছে নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে তেওঁলোকে কোৱালিফাই হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ এইখন ফিল্ডৰ পৰাই আজি হলীশ্বৰণ নাৰ্জাৰীয়ে হওক, আজি মিলন বসুমতাৰীয়ে হওক, আজি ৰাজীৱ বড়োৱে হওক, দুৰ্গা বড়োৱে হওক, এই এণ্টায়াৰ এইটো বিটিআৰ এৰিয়াৰ বিশেষকৈ কোকৰাঝাৰ এৰিয়াৰ পৰা ভালেখিনি মানে ফুটবল প্লেয়াৰ ইতিমধ্যে প্ৰডাকশ্যন হৈ গৈছে। ইয়াতে প্ৰদীপ ব্ৰহ্মও যিটো ইণ্ডিয়ান স্কুল টিমৰ ফুটবল কেপ্টেইন আছিলে, তেওঁ এই কোকৰাঝাৰবাসীৰে হৈছিলে। গতিকে মই ভাবোঁ যে আমি যদি আৰু ফুটবল আজি 2 বছৰ ধৰি আপোনালোকে গম পাইছে যে কোকৰাঝাৰত এই SAI চেণ্টাৰত যিবিলাক খেল হৈ আছে, ইয়াত সন্তোষ ট্ৰিবিউৰো এটা ক্লাষ্টাৰৰ আমাৰ মেটচ হৈ গৈছে। ইয়াত দুৰাণ ক্লাবৰ ফাইনেল ৰাউণ্ডো হৈ গৈছে। গতিকে আৰু IPL বুলি বা আমাৰ যিটো বিটিআৰ গভৰ্ণমেণ্টে যিটো কৰিছিলে এইটো বৰ ছাকচেছফুলি হৈ গৈছে। আপোনালোকে দেখিছে যে এইটো গ্ৰথ লৈছে। এইটো 2007ত SAI চেণ্টাৰটো ইষ্টাব্লিছ হৈছিলে। আজি আগৰ গভৰ্ণমেণ্টে হওক বা প্ৰেজেণ্ট যিটো বিটিআৰ গভৰ্ণমেণ্ট হওক তেখেতসকলে বহুখিনি কণ্ট্ৰিবিউশ্যন আছে এইটো আপগ্ৰেডেশ্যনত, আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো কণ্ট্ৰিবিউশ্যন আছে। গতিকে ইয়াৰ পৰা বহুখিনি নট অনলি ফুটবল, ইয়াত আমাৰ বক্সিঙতো ভালেকেইখন মানে আমাৰ ইণ্টাৰনেশ্যনেল ফুটবল বক্সিং প্লেয়াৰ ইয়াৰ পৰা গৈ গৈছে। ইয়াৰ পৰা মিনু বসুমতাৰীয়ে গ'ল্ড মেডেল পাইছিলে, ৱৰ্ল্ড কাপতো গ'ল্ড মেডেল পাইছিলে, ফাইলা বসুমতাৰীয়ে ব্ৰঞ্জ মেডেল পাইছিলে। আৰু তেনেকুৱা ধৰণৰ বহুখিনি বক্সাৰো ইয়াৰ পৰা প্ৰডাকশ্যন হৈ গৈ আছে। অকল বক্সিঙে নহয়, অকল ফুটবলেই নহয়, ইয়াত টাইকাণ্ডোৰো প্লেয়াৰ গৈছে, এথলেটিকৰো ইয়াৰ পৰা গৈছে, ইণ্টাৰনেশ্যনেল খেলি গৈছে, মেডেল পাই গৈছে। গতিকে এইটো এটা এণ্টায়াৰ বিটিআৰত এইটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া যিটো ট্ৰেইনিং চেণ্টাৰ আছে কোকৰাঝাৰৰ, এইটো এটা হাব, এইটো এটা নাৰ্চাৰী চেণ্টাৰ বুলিয়ে ক'ব পাৰে, ওৱান অফ দি বেষ্ট চেণ্টাৰ ইন দি এণ্টায়াৰ কাণ্ট্ৰি। গতিকে আমি ভাবোঁ যে ভৱিষ্যতে ইয়াৰ পৰা ভাল আৰু খেলুৱৈ ওলাব। বিশেষকৈ কোকৰাঝাৰৰ বিটিআৰৰ যিখিনি পাব্লিক আছে তেওঁলোকৰ সঁহাৰি নহ'লে হয়তো এইটো চেণ্টাৰটো ইমানখিনি আগবাঢ়ি নগ'ল হয়। ইয়াত পেৰেণ্টছবিলাকো ইয়াতে কণ্ট্ৰিবিউশ্যন আছে, কাৰণ তেওঁলোকেও নিজৰ ৱাৰ্ডক এৰি দিছে। ইয়াত